হেল্ল' গাইজ, মোৰ দীপাদাস আছাম চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে ভালেই আছেনে? আশা কৰোঁ চবেই ভালেই আছে। ময়ো ভালেই আছোঁ, আপোনালোকৰ আশীৰ্বাদত যেনে তেনেকৈ আছোঁ। বাৰু মই আজি এইটো চেনেল নতুনকৈ খুলিছোঁ, কিন্তু মই বিশেষকৈ নাজানো। কিন্তু মোক পাৰিলে কোনোবাই সহযোগ কৰিলে বেছি ভাল হ'ব, কাৰণ কিয় মই তেনেকৈ নাজানোৱেই। মানে আগতে খোলাই নাছিলোঁ, ফাৰ্ষ্ট টাইম বহুত যুঁজি খুলিলোঁ। খোলাৰ পিছত খুলিব পাৰিলোঁ। পৰাৰ পিছত এতিয়ানো কি কৰিম, তাকেই আপোনালোকৰ মাজলৈ অকণমান ভিডিঅ' বনাওঁ বুলি আহিলোঁ। তাক আপোনালোকে কেনে পায় মোৰ ভিডিঅ'বোৰ জনাব। আৰু ময়ো আছোঁ এতিয়া এনেই ঘৰতে ইফালে পৰা ইফালে কৰি আছোঁ। এতিয়ানো কি কৰিম, আৰু তেনেকৈ কাম কৰিবলৈও নাই মোৰ। আৰু মই যিহেতু এতিয়া ৰুমত আছোঁ বৰ্তমান, কামতো যাব পৰা নাই। কামত যাম আৰু 1 মাহ 1.5 মাহ পিছত লাগিব, মানে অলপমান টাইম লাগিব। মোৰ কাম আছিলে, বৰ্তমান কামটো মই এৰি দিয়া হ'ল মানে তাৰ অলপ প্ৰব্লেম আহিলে। প্ৰব্লেম অহাৰ পিছত মই কামটো এৰি দিলোঁ। এৰি দিয়াৰ পিছত এতিয়া মই ঘৰতে আছোঁ। আপোনালোকক কিবাকিবি বনাই আছোঁ, মই আপোনালোকক দেখাম। আৰু বৰ্তমান এতিয়া দেখাবলৈ মই সৰু সুৰাকৈ কিবাকিবি বনাই থৈছোঁ, আপোনালোকৰ লৈ আগবঢ়াম। আপোনালোকে চাই কেনে পালে মোক জনাব। আৰু বিশেষ কিনো ক'ম, এতিয়া মোক ক'বলৈতো একোৱেই নাই। আৰু কাৰণ কিয় মই ক'ব নাজানো, বিশেষকৈ মই নতুন ভিডিঅ' বনাইছোঁ। আশা কৰিছোঁ আপোনালোকে মোক বহুত আশীৰ্বাদ দিব আৰু আগবাঢ়ি যাবলৈ সাহস দিয়ক, যাতে মই আগবাঢ়ি যাব পাৰোঁ। সেয়া ধন্যবাদ। বিশেষকৈ মই বনোৱা বস্তুবোৰ আছিলে সৰু সুৰা বস্তু বুলিয়ে ক'ব পাৰি, কিন্তু এইটো এটা কাৰ্টুনৰ থ্ৰুৰেই বনাইছিলোঁ। মানে এনেই জাষ্ট টাইম পাছ কৰিবলৈ, ৰুমটোতনো কি কৰি থাকিম তাকেই বুলি বনালোঁ। তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। অকণমান আপোনালোকে কেনে পায় মোক জনাব, নিশ্চয় জনাব বুলি মই আশা কৰিলোঁ। কাৰণ মই বাৰে কৈছোঁ, এবাৰ নহয় বাৰে কৈ আছোঁ। কাৰণ কেলৈ মই বিশেষ এটা ভিডিঅ' বনাই পোৱা নাই আজিলৈকে। বাট এনেই দেখিছোঁহে, ভিডিঅ' বনাই পোৱা নাই আজিলৈকে। আৰু কেনেকৈ কি কৰে নকৰে মই বিশেষ এতিয়াও নাজানো। আৰু এইবোৰ বস্তু মই নিজৰ হাতেৰেদি তৈয়াৰ কৰিছোঁ। নিজৰ হাতেৰেদি কেনেকুৱা লাগিছে গাইজ আপোনালোকে জনাব। আৰু সৰু সুৰা ফুলদানি কেইটামান বনাইছোঁ। এইকেইটা বস্তু বনালোঁ বিশেষকৈ এনেইনো বনাই কি কৰিম, তাকে বোলে এইবোৰকে বনালোঁ। অলপ টাইম পাছটো হ'ল মোৰ। এয়াই আছিলে আৰু বিশেষ বনোৱাটো এতিয়া নাই। আকৌ যদি মই নিউ ভিডিঅ'ত বনাওঁ, তেনেহ'লে আপোনালোকক নিশ্চয় দেখাম, জনাম কেনেকৈ বনাই কি কথা। সেইবোৰ বস্তুৱেই আছিলে মই বনোৱা বস্তুবোৰ। আপোনালোকে কেনে পালে জনাব। আৰু যদি বেয়াও পায় তেতিয়াহ'লেও জনাব, যদি ভালো লাগিছে তেতিয়াহ'লেও জনাব। কাৰণ কিয় মই এনেই বহি টাইম পাছহে কৰিছোঁ, কাৰণ এনেকৈ বনাম বুলি ময়ো ভবা নাছিলোঁ। আৰু মোৰ মানে এনেই ভিডিঅ'বোৰ চালে, মই একচুৱেলি চখত বনাইছোঁ। ভিডিঅ'বোৰ মোৰ বনাব মন যায়, চবেই চাই কিনে চবকে চাই থাকোঁ ন, বনাবলৈ মন যায়। সেই দেখি মই আহিলোঁ। আজিলৈ ধন্যবাদ। পুনৰ পাম নতুন এটা ভিডিঅ' লৈ, আপোনালোকক পুনৰ লগ পাম। থেংক ইউ।